এইখিনিতে ইনষ্টাগ্ৰামৰ ৰিলছ বনাই নিজকে হিৰ' হিৰইন বুলি ভাবা আৰু টাইগাৰ বিস্কুট খাই নিজকে টাইগাৰ বুলি ভাবা একেই কথা মই আকৌ ইউটিউবত ভিডিঅ'হে বনাওঁ দেই ৰিলছ নবনাওঁ গাইছ আজি সূৰ্যদেৱতাৰ মৰম বহুত দিছে একেবাৰে থাকিব পৰা নাই এনেকুৱা ৰাতিপুৱাই উঠিছোঁ ৰাতিপুৱা উঠাৰ লগতে মানে প্ৰথমে ৰ'দটো উঠাইছে তাৰপিছত মায়ে উঠাইছে মানে ৰ'দত আকৌ সাৰ পাই গৈছোঁ তেতিয়া উঠিছোঁ গাইছ এইটো হ'ল আমাৰ ঘৰৰ নতুন সদস্য ইয়াৰ নাম এতিয়ালৈ ৰখা নাই আপোনালোকে ক'ব কি নাম দিলে বেছি ভাল হ'ব পোৱালিটো কিন্তু দুষ্ট আছে দেই অলপ একদম জংঘলে মংঘলে একদম পূৰা দৌৰি ফুৰে গাইছ এখন ঠাই লওঁ তাৰপিছত ভৰি হাতখন ধুই লওঁগৈ হাত ভৰিখন ধুই লওঁ পূৰা গৰম গাইছ মটৰটো বেয়া হ'ল মানে দমকল মাৰিব লাগিব গাইছ ভৰি হাতখন ধুই ল'লোঁ মুখখন মুচিলোঁ তাৰপিছত ভিতৰতে বহি থাকোঁ একদম পূৰা গৰম গৰমত একদম থাকিব পৰা নাই আজি ৰাতিপুৱাৰ পৰা পূৰা ভল্টেজ দি আছে একদম ফেনৰ তলত বহা বাহিৰে বেলেগ উপায় নাই আপোনালোকৰ ফালে কেনেকুৱা গৰম কমেণ্ট কৰি জনাই দিব টেবুল ফেনখন লগাই লওঁ নহ'লে আৰু গৰম অনুভৱ লাগিব গাইছ বৰষুণ এজাক অহাৰ সম্ভাৱনা আছিলে কিন্তু বতাহে উৰাই দিলে আকৌ আহি গ'ল ৰ'দ ভাতকেইটা খাই লওঁ ভোক লাগছি গাইছ এতিয়া মই ভাত পানী খালে বাহিৰতে অলপ সময় বহি ল'লোঁ আজিৰ ভিডিঅ'টো ইমানতে ৰাখোঁ কাইলৈৰ পৰা মানে যেতিয়া আকৌ নেক্সট ভিডিঅ' দিম তেতিয়াৰ পৰা মানে অলপ লং ভিডিঅ' বনাম আজি চাইছোঁ মানে কিমান ভিউজ আহে কিমান মানে লাইক কমেণ্ট আহে চাই লওঁ তাৰ ওপৰত ভিত্তি কৰি মানে বাকীবোৰ ভিডিঅ' দীঘল আৰু ভাল বনাম ধন্যবাদ পাৰিলে লাইক এটা কৰিব